एसामिस मिडियामनि फरायसा फरायसुलिफोरनि थाखाय गोजोनथाव खौरां। सालाकाथि गोजौ फरायसालियाव गोलोम बोथोरनि थाखो 9 आरो थाखो 10 नि एसामिस मिडियाम फरायसाफोरनो फोरोंथाय मावबादा बेखेवदों। कक्राझार जिल्ला कमिटि, सालाकाथि ब्लक कमिटि आरो इउथ बिपिएफनि बानजायनायाव 3 निफ्राय 30 जुलाइ खालारसिम बे फोरोंथाय मावबादाखौ बेसेन नाङालासे फरायसाफोरनो फोरोंथाय होनाय जागोन। बे हाबाफारियावनो बाहागो लायो मिरु बिएसइउनि लोगो आफादगिरि सन्तोष झा, हेमचन्द्र ब्रह्म, कक्राझार जिल्ला बिएसइउनि आफादगिरि डायमन बरगयारी मोना। आज फ्री सामार कोचिंग कैम्प इनागुरेशन सेरेमनी सालाकाथि हाई स्कूल और इनागुरेशन सेरेमनी उपस्थित हो पड़ा हमार सेंट्रल बिएसइउर वाइस प्रेसिडेंट हमार बंधु हेमचंद्र लगते उपस्थित हमार डिस्ट्रिक्ट बिएसइउ कक्राझार डिस्ट्रिक्ट बिएसइउर प्रेसिडेंट डायमन बरगयारी डांगरिया लगते हमार सीडब्ल्यूसीर मेम्बर हमार सार आछे लगते हमार ए स्कूलरे एक्स हेड टीचर हमार हेडमिस्ट्रेस शिक्षक शिक्षयित्री आरो हमार मरमर छात्र छात्री सबके मैं नमस्कार जनाइछो दे। बहुत गरम ना আজি आरो लाइनो नाय फेनो गल নহয় কিন্তু কি কৰিম অলপ ধৈৰ্য ধৰিবা ঠিক আছে না মই অলপ কষ্ট কৰিব লাগিব আর কষ্ট কৰিলে মিঠা হয় ফলটো জানি না যেতিয়ালৈকে আমি কষ্ট নকৰিম ফলটো কেতিয়াও মিঠা নাপায় তো গতিকে এই কষ্টৰ ফল মিঠা তোমালোকে অলপ শুনিবা ধৈৰ্য ধৰি তোমালোকৰ কাৰণে আজিৰ পৰা 30 দিনৰ কাৰণে 1 মাহৰ কাৰণে ফ্ৰী সামাৰ কোচিং কেম্প দিয়া হৈছে আমাৰ বিটিসি সরকাৰৰ পৰা। বিটিসি গভর্নমেন্ট জানে না তোমালোকে কি হয় বিটিসি ফুল ফর্মটো কওকচোন। ভেরি গুড বড়োল্যান্ড টেরিটোরিয়াল কাউন্সিল। আমার এই বড়োল্যান্ড টেরিটোরিয়াল কাউন্সিলের 4টা ডিস্ট্রিক্ট আছে নহয় আমার কোকরাঝার ওদালগুড়ি চিরাং আর বাক্সা ডিস্ট্রিক্ট না তামুলপুরও আছে আর এটা বাড়িছে তো 5টা ডিস্ট্রিক্টর ভিতৰত যিমান স্কুল আছে আমার হাই স্কুল আর হাই সেকেন্ডারি স্কুল প্রায় সবই স্কুলতে আমার এই কোচিং সেন্টার ফ্রি সামার কোচিং ক্যাম্পটো দিয়া হৈছে অকল ইয়াত নহয় পুরা আমার বিটিসি হৈ আছে কিহৰ কাৰণে দিছে তোমালোকৰ ভৱিষ্যত কাৰণে তোমালোকৰ ফিউচাৰটো ভাল হোৱাৰ কাৰণে যাতে অহা দিনত তোমালোকে এটা ভাল তোমালোকে এটা ফিউচাৰ হ'ব হয়নে নহয় তোমাৰ পৰা কোনেবা লৰা ছোৱালী কোনে ভাল এটা ডক্টৰ হৈ আহিব কোনেবা অফিচাৰ হৈ আহিব কোনেবা প্ৰফেসৰ হৈ আহিব কোনে আহিব তোমালোকৰ পৰাই হ'ব হয়নে নহয় তো তাৰ কাৰণে কি কৰিব লাগিব ভালকে পঢ়িব লাগিব হয়নে নহয় ডেইলি ভালকে পঢ়িব লাগিব আৰু তোমালোকে ভাবিব নালাগে কি এই সামাৰ কেম্পত এই সামাৰ ভেকেশনত আমি বাহিৰত যাব লাগিছিল কোনেবা মামা ঘৰত যাব লাগিছিল কোনেবা খুৰা ঘৰত যাব লাগিছিল অলপ এনজয় কৰিব লাগিছিল কিন্তু এইবিলাক বাদ দিয়া হল এই 1 বছৰ তোমালোকৰ কাৰণে এই 1 বছৰ ক্লাস 10 টো অটাইতকৈ ইম্পৰ্টেন্ট তোমালোকে ঘৰত ভালকে পঢ়িব লাগে স্কুল ৰেগুলাৰ ক্লাস কৰিব লাগে সাৰ বিলাকে কি তোমালোকে পঢ়া দিয়ে এই পঢ়াবিলাক তোমালোকে সুন্দৰ কৰি শুনিব লাগে আৰু পাঠদানটো ল'ব লাগে নহয় ডেইলি ক্লাস কৰিবা ডেইলি আহিবা হয়নে নহয় আৰু প্ৰত্যেক সাবজেক্টটো একদম ইকুৱেলি তোমালোকে ধ্যানটো দিব লাগিব ইকুৱেলি পঢ়িব লাগিব আটাইতকৈ হাৰ্ড সাবজেক্ট কি হয় তোমালোকৰ কোৱেশ্চন অলপ শুনিম তেনেহলে মেথছত বেছি ধ্যান দিব লাগিব হয় না মেথছত অলপ টাইমটো বেছি দিব লাগে যদি তোমালোকে 2 ঘন্টা 1 ঘন্টা পঢ়াটো অলপ টাইমটো বঢ়াই দিয়া হয় না মেথছৰ এটা ফৰ্মুলা কি আছে কোৱেশ্চন মেথছটো ইজি কৰিবৰ কাৰণে ফৰ্মুলাটো কোৱা ডেইলি প্ৰেক্টিস কি কৰিব লাগিব ময়ো মেথছ টিচাৰ দে গৰুবাসা স্কুলৰ ময়ো এটা সায়েন্স আৰু মেথছ টিচাৰ তোমালোকৰ কাৰণে তোমালোকৰ মনৰ কথাটো মই ভালকে গম পাওঁ তোমালোকে এটা কাম কৰিবা ডেইলি যি মেথছটো তোমালোকে হাৰ্ড তোমালোকৰ টাফ হৈ আছে এই সাৰৰ পৰা বুজি পেলাই কিন্তু এই নুবুজি পেলাই আৰু তোমালোকে প্ৰেক্টিস কৰিলে কেতিয়াও এইটো নহব গতিকে ভালকে বুজি লবা আগত তাৰ পিছত তোমালোকে এই মেথছটো হওক সায়েন্স হওক ইংলিশ হওক সোশ্যাল সায়েন্স হওক তোমালোকে 4টা সাবজেক্টৰ কোচিং দিয়া হৈছে নহয় মেথছ ইংলিশ সায়েন্স আৰু সোশ্যাল সায়েন্স এই 4টা সাবজেক্ট তোমালোকে অলপ টাফ সাবজেক্ট বাকি এমআইল আৰু বড়ো এইবিলাক অলপ ইজি নহয় পাস কৰা যায় কিন্তু এই 4টা সাবজেক্ট তোমালোকৰ কাৰণে অলপ ভালকে দিয়া হৈছে কাৰণ তোমালোকে নাম্বাৰটো বেছি ভালকে পায় আৰু অহা দিনত ভাল কলেজত
ভাল কলেজত যাতে এডমিশন হয় হয়নে নহয় হ্যাঁ মা দেউতা বিচাৰে না মোৰ ল'ৰাটো কটন কলেজত পঢ়িব লাগে নিবিচাৰে হ্যাঁ বিচাৰে ভাল কলেজৰ পৰা ওলাই আহিব বিচাৰে নে নবিচাৰে তাৰ কাৰণে কি কৰিব লাগিব ভালকে পঢ়িব লাগিব ভাল পাৰ্চেন্টেজ আনিব লাগিব যাতে তোমালোকে পাৰ্চেন্টেজ টু ৰেংক 1 আমাৰ সালাঘাটি যিমান অঞ্চল আছে এই সালাঘাটি অঞ্চলটো নাম কৰি সুনাম কৰিব লাগিব আমাৰ এই স্কুলৰ হেড মিস্ত্ৰী আছে নাম হ'ব লাগিব যিমান শিক্ষক শিক্ষয়িত্ৰী তোমালোকে পঢ়াত পাঠদান কৰাই আছে কোনে পঢ়াইছে ক'ব আমাৰ ছাৰ বাইদেউসকলে পঢ়াইছে না হয় না নহয় তোমাৰ মা দেউতাৰ নাম হ'ব তো গতিকে তোমালোকৰ কাৰণে এটা আৰু ভাল খবৰ আছে তোমালোকে জানে আমাৰ বিটিসি অঞ্চলত যোৱা 15-20 বছৰ আগত যেতিয়া আমি পঢ়ি আছিলো এই সময়ত আমাৰ টাইমত কিমান মাৰ্কৰ পৰীক্ষা দিছো জানে 900 নম্বৰ পৰীক্ষা দিছো আমি তেতিয়া দুইবাৰ পৰীক্ষা হৈছিল এক দিনত কেইবাৰ দুইবাৰ পৰীক্ষা হৈছিল 9টাৰ পৰা 12টা আকৌ 1টাৰ পৰা 3টা লৈকে প্ৰথম পেপাৰটো আছিল আমাৰ 100 মাৰ্কস দ্বিতীয় পেপাৰটো আছিল 50 নম্বৰ এই সময়ত সিলেবাসটো কেনেকুৱা 9 আৰু 10 দুটা কম্বাইন হৈ পেলাই 9 ৰ আছিল ক্লাছ 10 ৰ আছিল কিন্তু এতিয়া অকল ক্লাছ 10 আৰু মাৰ্কসটো 600 নম্বৰ 900 নহয় হয়নে নহয় তাই পাছ কৰাটো অলপ ইজি আগৰ নিচিনা নহয় আগত যদি না এটা গাঁৱত যদি থাৰ্ড ডিভিজন পাছ কৰে না তাই দূৰৰ পৰা মানুহ আহি পেলাই তাক চাবলৈ আহে কোনে পাছ কৰিছে বুলি পেলাই বা সেকেন্ড ডিভিজন পাছ কৰিছে দূৰৰ পৰা এই কেনেকা আছে ল'ৰাটো চাব লাগে কেনেকা পাছ কৰিছে পাছিল নহয় আগত ইমান টাফ আছিল অলপ হয়নে নহয় মোবাইল আছিল আগত নাছিল কম্পিউটাৰ আছিল তেনেহলে এই কাৰণে আগত ইমান ভাল ৰিজাল্ট হোৱা নাছিল কিন্তু এতিয়া ৰিজাল্ট বিলাক প্ৰত্যেক ঘৰতে তোমালোকে ফাৰ্ষ্ট ডিভিজন পাবা প্ৰত্যেক ঘৰতে তোমালোকে দাদা বা বন্টি আছে বা খুৰা আছে আন্টি আছে এইবিলাক কি ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে না কৰা নাই ফাৰ্ষ্ট ডিভিজন বা সেকেন্ড ডিভিজন এনেকা পাইছে না তো তোমালোকে এতিয়া তাক কম্পিটিশন কৰিব লাগিব আজি কম্পিটিশনৰ মাৰ্কেটটো কম্পিটিশন হয়নে নহয় কোনোবা 70 পাইছে তো মই তুমি এটা তোমালোকে সংকল্প কৰিব লাগিব কি মই 80% বা 90% পাব লাগে তো 80% আৰু 90% পঢ়িবা পাব কাৰণে তোমালোকে পঢ়াটো 80% 90% নিচিনা পঢ়িব লাগিব এই 2 ঘন্টা পঢ়িলে হ'ব নহব তোমালোকে এটা রুটিন বনাই লবা যাতে 8 ঘন্টা 10 ঘন্টা 9 ঘন্টা 8 ঘন্টা পঢ়িব লাগে 8 ঘন্টা মান কষ্ট কৰিব লাগিব সারা দিন তো স্কুলত থাকে নহয় পুৱাতে অলপ কষ্ট কৰা 5টা 4টা উঠা আবেলি ৰাতিলৈকে 11টালৈকে পঢ়া প্ৰত্যেক সাবজেক্টটো পঢ়িব লাগিব কোন সাবজেক্ট কোন টাইমত পঢ়িব লাগে এইটো ভালকে তোমালোকে কোন টাইমত কোন সাবজেক্টটো ভাল লাগে এনেকা টাইমতে তোমালোকে এই ৰুটিনটো বনাই লোৱা আৰু পঢ়াটো সিস্টেমটো বনাই লোৱা যাতে প্ল্যানিং নকৰিলে কেতিয়াও সাকসেস নহয় যেতিয়া আমি কিবা এটা কাম কৰিব যাম আমি প্ল্যানিং কৰিব লাগে না নালাগে প্ল্যানিং কৰিব লাগিব না তো প্ল্যানিং না কৰিলে আমি কেতিয়াও সাকসেস নহয় তো তোমালোকে এতিয়া ক্লাস 10 পৰীক্ষা দিবা আহা বছৰত তার কারণে এতিয়াৰ পৰা সংকল্প লৈ লোৱা যাতে আমি 90% পাম বা 80% পাম এটা সংকল্প লৈ লোৱা হয়নে নহয় তোমালোকে জানা কি এই বিটিসি গভর্নমেন্ট আমাৰ হাগ্ৰামা মহিলা সাৰৰ নেতৃত্বত বিটিসি সরকার চলি আছে এতিয়া এই সরকারে জনে টপ 10 পায় আসাম লেভেল বিটিসি লেভেল টপ 10 পায় 3 লাখ টাকা দিয়ে আর ডিস্ট্রিক্টৰ পৰা সরকাৰৰ পৰা তোমালোকক ফেলিসিটেশন কৰিব তোমালোকে সার্টিফিকেট দিব কিমান ভাল এটা খবৰ নহয় অহা দিনত ভাল কলেজত এডমিশনৰ কাৰণে 3 লাখ টাকা পাব 5 লাখ টাকা পাবা 5 লাখ টাকা পায় হয়নে নহয় কিমান ভাল টপ 10 পাব টপ 10 যদি তোমালোকে পায় এমআইল যদি 100 পায় তেনেহলে 3 লাখ টাকা পায় তো এমআইল সাবজেক্টটো ভালকে পঢ়িব লাগিব তোমালোকে এমআইলটো কি অসমীয়া নহয় হ্যাঁ তো এমআইলৰ আজি পৰা ভালকে ধ্যান দিবা তোমালোকে যনে এমআইল হাইয়েস্ট পাব পুরা বিটিসি টপ 10 3 লাখ টাকা পায় বুজিছে না এতিয়া চোৱা তোমালোকৰ কাৰণে বহুত সুযোগ আছে এতিয়া আমাৰ বিটিসি জনে প্ৰফেসৰ হ'ব বিচাৰিছে আমাৰ ইউনিভাৰ্সিটি আছে বড়োলেণ্ড ইউনিভাৰ্সিটি দেখিছে না দেখা নাই কেতিয়াবা ঘুৰিব গৈছে হ্যাঁ এই আমাৰ ইয়াতে আছে দেৱৰগাঁও কত আছে বড়োলেণ্ড ইউনিভাৰ্সিটি ইয়াতে আছে আমি তোমাৰ এমএ পঢ়িব কাৰণে ইয়াতে যাব লাগিব হয়নে নহয় আমি যেতিয়া 2007 আমি 2008 আমি যেতিয়া মাস্টাৰ ডিগ্ৰী কৰিব বিচাৰিছিল 6 7 এই সময়ত আমি কত যাব লাগিছিল গুৱাহাটী এতিয়া তোমালোকৰ কাৰণে ইয়াতে আছে মাস্টাৰ ডিগ্ৰী কৰিব কাৰণে একদম আৰাম কোনো টেনচন নাই ঘৰত ভাত খাই আমি ক্লাছটো কৰিব পাৰে হয়নে নহয়
তাৰ পিছত তোমালোকে যদি কোনোবা ডক্টৰেট ডিগ্ৰী কৰিব বিচাৰিছে, পিএইচডি কৰিব বিচাৰিছে, এতিয়া তোমালোকে প্ৰফেসৰ হবৰ কাৰণে পিএইচডি কৰিব লাগে। ডক্টৰ নামটো আগত কি হ'ব? নামৰ আগত কি হ'ব? ডক্টৰ হ'ব। ডক্টৰৰ কাৰণে পিএইচডি কৰিব লাগিব, বুজি পাইছে? ইঞ্জিনিয়াৰৰ কাৰণে তোমালোকৰ কাৰণে বিনিশ্চয় আৰু ব্ৰহ্মা ইঞ্জিনিয়াৰিং কলেজ আছে, চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি ইয়াতে আছে আমাৰ, হয়নে নহয়? মেডিকেল কলেজ এণ্ড হস্পিটেল ডক্টৰ হবৰ কাৰণে ইয়াতে আছে। তাৰ মানে বিটিসি আমাৰ পুৰা সোর্সেস হাব হৈ গল, এডুকেশন হাব। তোমালোকে এতিয়া বহুত তোমালোকৰ কাৰণে অপৰচুনিটি আছে। তোমালোকে ভালকে পঢ়া, এতিয়াৰ পৰা একদম মনোযোগ দিয়া ভালকে, যাতে মা দেউতাকো সুনাম হয়, এই অঞ্চলটো পুৰা নাম হয়। বুজি পাইছে নে নাই? হ্যাঁ, বুজি পাই আছে নে কথাটো? হ্যাঁ, তো তোমালোকে মই এটা আৰু ৰিকুৱেষ্ট কৰিব বিচাৰো, যাতে তোমালোকে আজিৰ পৰা কোনো ঘূৰা ঘূৰি বন্ধ, কোনো ফুটবল খেলিব নালাগে, টাইমত খেলিব লাগে কিন্তু, হয়নে নহয়? টাইমত খেলিব লাগে, টাইমত পঢ়িব লাগে। এতিয়া কাৰোবাৰ বিয়া লাগিছে, এই খুৰাৰ ঘৰত বোলো 15 দিন নাই, স্কুলত নাই, টিউশন নাই, একো নাই, কোচিং ক্লাছ নাই, তেনেহলে কি হব? কাৰ লছ হব? তোমাৰ লছ হব। এই 15 দিনত কি ক্লাছ হৈছে, কি পঢ়া হৈছে তোমালোকে তো পোৱা নাই, বুজা নাই। হয়তো বেলেগ বেলেগ ষ্টুডেন্টৰ পৰা, বেলেগ বন্ধুৰ পৰা তুমি লিখি লবা, কিন্তু বুজাটো বুজিবা না, বুজাটো পাবা নাপাই বুজাটো। তো আমি এই বছৰটো অলপ কষ্ট কৰিব লাগিব। তোমালোকে মই ৰিকুৱেষ্ট কৰিছো, তোমালোকে এই বছৰটো ভালকে অলপ কষ্ট কৰা, আৰু অহা দিনত যাতে অহা ৰিজাল্টটো 2027 যে ৰিজাল্ট ওলাব, তোমালোকে যে পৰীক্ষাত বহিবা, আমি শুনিব পাব লাগে কি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা এই স্কুলত একেবাৰে টপ 10 ৰেংকত আমাৰ ষ্টুডেন্ট বিলাক পাইছে। আমি খবৰ ল'ব আহিম তোমালোকৰ, বুজি পাইছে? হয় না? হ'ব দে, তোমালোকক মই আন্তৰিক শুভেচ্ছা জনাইছো। আহা, তাতে তোমালোকৰ ফিউচাৰটো ভাল হয়, আহা ভৱিষ্যতটো তোমালোকৰ ভাল হয়। তোমাৰ পৰা কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ ওলাই, কোনোবা ভাল প্ৰফেসৰ ওলাই, কোনোবা অফিচাৰ ওলাই, সেইটো কামনা কৰি মই নিজৰ সহ বক্তব্যটো ইয়াতে সামৰিছো। ধন্যবাদ।